Assalamualaikum. Welcome to my channel. Please Momarifa. আশা ৰাখিছোঁ সকলোৱে ভালে আছা। আমিও আল্লাহৰ ৰহমতত আলহামদুলিল্লাহ ভালে আছোঁ। আজিৰ ভিডিঅ'ত দেখাম বন্ধাকবিৰ লগত মচুৰ দালিৰ পকৰা কেনেদৰে বনাব লাগে ভিলেজ ষ্টাইলত। প্ৰথমতে বন্ধাকবিটো মিহিকৈ কাটি ল'ব লাগিব। মিহিকৈ কাটি লোৱাৰ পিছত নিমখ এড কৰি এনেদৰে হাতেৰে মঠিয়াই ল'ব লাগিব। এনেকৈ মঠিয়াই ল'লে বন্ধাকবিটো বহুত কোমল হৈ যাব। ইয়াতে এটা ৰিকুৱেষ্ট কৰিলোঁ, যদি চেনেলত কোনোবাই নতুন হৈ থাকা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। কবিখিনি হাতেৰে মঠিয়াই লৈ ধুই থোৱা হ'ল আৰু এতিয়া এই দালিখিনি পেষ্ট কৰা হ'ব। দালিখিনি পেষ্ট কৰা হৈ গৈছে। ইয়াতে কেঁচা জলকীয়া কাটি দিয়া হৈছে। আপোনালোক চালে জলকীয়া পিহি ল'ব পাৰে দালিৰ লগত, আৰু 2 মুঠিমান ধনিয়া পাত এড কৰা হৈছে। এইবোৰ বন্ধাকবিৰ লগত এড কৰা হ'ব। প্ৰথমতে বন্ধাকবিৰ লগত পিঁয়াজ দি তাৰপিছত মছলা দিব লাগিব। মছলাৰ ভিতৰত হালধি গুড়ি, শুকান জলকীয়া গুড়ি আৰু অলপ ধনিয়া গুড়ি এড কৰা হ'ল। টেষ্ট অনুসৰি নিমখ দিব লাগিব আৰু এতিয়া 2-3 মুঠি বেচন এড কৰা হ'ল। বেচনটো অলপ অলপকৈ দিব লাগিব। মিডিয়াম সাইজৰ ডো তৈয়াৰ কৰিব লাগিব। বেছি পাতল নাইবা বেছি ডাঠ কৰিব নালাগে। দেখিছা, এনেকুৱা এটি ডো তৈয়াৰ কৰিব লাগিব। এতিয়া 5-10 মিনিটৰ কাৰণে ঢাকি ৰাখিম আৰু তাৰপিছত ভজা কাম ষ্টাৰ্ট হ'ব। 5-10 মিনিট পিছত এতিয়া চুলাত কেৰাহীত তেল গৰম হোৱাৰ পিছত পকৰাকেইখন ভাজি লোৱা হৈছে। আপোনালোক হাতেৰে নাইবা চামুচেৰে দিব পাৰা। আজিলৈ ইমানতে ভিডিঅ'খন সামৰিলোঁ। নতুন এটা ৰেচিপি লৈ হাজিৰ হ'ম পিছত। আল্লাহ হাফিজ, টাটা বাই বাই।